Jinnabad, Jinnabad. Jinnabad, Jinnabad. Go back, go back. Go back, go back. Hi, 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 hi. Go back, go back. বিজেপি চৰকাৰৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুলি টেকাই দেখাই যোৱা কালি প্ৰতিনিধিত্ব কৰা এটা প্ৰতিবাদী সমদলত আহোম জাতিক মুৰ্দাবাদ ধ্বনিৰ এটা শ্লোগান দিছিল আৰু এই শ্লোগানক কেতিয়াও আমি মানি লোৱা নহ'ব কাৰণ আহোম জাতিক কেতিয়াও অপমান কৰাটো আমি কেতিয়াও সহ্য কৰা নহ'ব স্পষ্ট কথা। গতিকে আঙুলি টেকাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। যিটো জাতিয়ে 600 বছৰ ৰাজত্ব কৰি বৰ অসমে দিছিল চাউলুং চুকাফাই বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি, গতিকে সেই জাতিটোক অপমান কৰা কেতিয়াও আমি সহ্য কৰা কেতিয়াও আমি মানি লোৱা নহ'ব। গতিকে আমি অসম জাতিটোৰ যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতি আদি প্ৰতিনিধি দাস কাৰ্যসূচীৰ পৰা আমি তীব্ৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ যে আঙুলি টেকাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু লগতে আমি ক'ব বিচাৰিছোঁ যে 17 বাৰ মোগলক আক্ৰমণ কৰি প্ৰতিহত কৰাৰ কাৰণে আজি অসমীয়া জাতি এটা নাম আছে, নহ'লে অসমীয়া জাতি বুলি এটা কেতিয়াও জাতি নাথাকিলেহেঁতেন। গতিকে অসমীয়া জাতিক বাৰে বাৰে এনেধৰণে অপমান কৰা কাৰ্যক কেতিয়াও আমি মানি নলওঁ। গতিকে আমি গৰিহণা জনাইছোঁ আৰু অতি শীঘ্ৰে এই কাৰ্যসূচীৰ পৰা আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে তেওঁক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবৰ বাবে আমি পুনৰবাৰ দাবী জনাইছোঁ।